মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান যি আঁচনিত আপোনালোকৰ শিক্ষিত যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ টকাকৈ প্ৰদান কৰা হ'ব। সেই আঁচনিৰ ইতিমধ্যে অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰ এই ভিডিঅ'ত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সকলো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। কি ডকুমেণ্ট লাগিব, আপোনাৰ বয়স কিমান হ'ব লাগিব। তাৰ আগতে মাই গভ আছামৰ ইনষ্টাগ্ৰাম বা ফেচবুক পেজত গৈ পেলাই আপোনালোকে নটিচকেইখন চাই ল'ব পাৰে। 2 লাখ আৰু 5 লাখৰ বাবে কোনসকল হিতাধিকাৰী যোগ্য হ'ব নটিচখনত সবিশেষ দিয়া আছে। ডেছক্ৰিপশ্যনত লিংকটো দি ৰখা হৈছে। সেই লিংকত গৈও আপোনালোকে নটিচকেইখন চাব পাৰিব। তাৰপাছত আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক। লিংকটো অ'পেন কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। কেনেকৈ আবেদন কৰিব তললৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব 4টা ষ্টেপ দিয়া আছে। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। দেখিছে আপোনালোকৰ 23 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। 7/11/2023 চনলৈকে চলিব। 7/11 মানে আপোনালোকৰ নৱেম্বৰৰ 7 তাৰিখলৈকে আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলিব। তাৰপিছত আপোনালোকৰ গোটেইকেইটা ষ্টেপ দিয়া আছে, উদ্দেশ্যসমূহ দিয়া আছে। আপোনালোকৰ আঁচনিৰ বিৱৰণত আপোনালোকে দেখিবলৈ পাব মূল উদ্দেশ্যসমূহ। ইয়াত আপোনালোকে গোটেইখিনি দিয়া আছে আপোনালোকৰ পইণ্ট ৱাইজ। আপোনালোকে সেই মূল উদ্দেশ্যসমূহ আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত দেখিছে আপোনালোকে অসম ৰাজ্যত উদ্যোগমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা, অৰ্থাৎ উদ্যোগমুখীৰ বাবে সকলো শিক্ষিত যুৱক যুৱতীৰ এই আঁচনিটো প্ৰদান কৰা হৈছে, যাতে সকলো চাকৰিৰ বাবে আপোনালোকে অপেক্ষা নকৰি নিজে কিবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। সেইবাবেই আপোনালোকক এই আঁচনিটো প্ৰদান কৰা হৈছে। তাৰপিছত যোগ্যতা অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে কোনসকলে এপ্লাই কৰিব পাৰিব সেইটো দিয়া আছে। দেখিছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, অৰ্থাৎ আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আপোনালোক অসমৰ। দেখিছে আপোনালোকৰ ইয়াত গোটেইখিনি ডিটেইলছ দিয়া আছে। তাৰপিছত 2023 চনৰ 1 এপ্ৰিলৰ হিচাপত 28 বছৰৰ ওপৰত আৰু 40 বছৰৰ তলৰ হ'ব লাগিব আপোনালোক। যদি 28 বছৰৰ ওপৰ হয় তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বহুতে কৈ আছিলে 18 বছৰ নহয়, আপোনালোকৰ 28 বছৰৰ ওপৰ আৰু 40 বছৰৰ তলত হ'ব লাগিব। আৰু যিসমূহ অনুসূচিত জাতি জনজাতি OBC কেণ্ডিডেট আছে তেওঁলোকে 43 বয়সলৈকে পাৰিব, অৰ্থাৎ 43 বয়সৰ তলত হ'লেই তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ শিক্ষাগত অৰ্হতা দিয়া আছে। ন্যূনতম অৰ্হতা দিছে 10ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ কৰিবই লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত অনুসূচিত জাতি জনজাতিৰ বাবে আপোনালোকে 10ম শ্ৰেণীলৈকে, অৰ্থাৎ আপোনালোকে 9-8 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী আপোনাৰ এইখিনি ডিপ্ল'মা ক'ৰ্চখিনি দিয়া আছে। আপোনালোকে যদি ITI পাছ বা MBBS ইঞ্জিনিয়াৰিং এই গোটেইখিনি যদি এগ্ৰিকালচাৰ বা তেনেকুৱা ধৰণৰ কিবা যদি ডিপ্ল'মা আছে তেওঁলোকক প্ৰথমতে অগ্ৰাধিকাৰ দিয়া হ'ব। অৰ্থাৎ আপোনালোকৰ যদি তেনেকুৱা কিবা আছে ডিপ্ল'মা ক'ৰ্চ ITI তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ পাব, তেওঁলোকৰ লোনটো পোৱাত সুবিধা হ'ব। গোটেইখিনি ডিটেইলছ দিয়া আছে। দেখিছে সকলো আবেদনকাৰীয়ে এটা বেংক একাউণ্ট থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ দেখিছে বেংক একাউণ্টটো খোলাৰ তাৰিখটোও আপোনালোকক দি দিছে 2023 চনৰ 31 ডিচেম্বৰৰ আগত খোলা হ'ব লাগিব। এতিয়াও আপোনালোকৰ সময় পাৰ হৈ যোৱা নাই। যিসকলে আবেদন কৰিম বুলি ভাবিছে, যিসকলৰ বেংক একাউণ্ট নাই তেওঁলোকে এতিয়াও বেংক একাউণ্টটো খুলি ল'ব পাৰিব। দেখিছে আপোনালোকৰ 2023 চনৰ 31 ডিচেম্বৰৰ আগত বেংক একাউণ্টটো খোলা হ'ব লাগিব। তাৰপিছত দিছে ব্যক্তিগত আবেদনকাৰীয়ে পূৰ্বতে কোনো ধৰণৰ বেংক, অৰ্থাৎ আপোনালোকৰ কোনো বেংকত আপোনালোকে লোন থাকিব নালাগিব। আপোনালোকৰ যদি লোন আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। এই আঁচনিত পৰিয়ালৰ এজন সদস্যহে আপোনালোকে লাভ ল'ব পাৰিব, অৰ্থাৎ যদি পৰিয়ালৰ 2-3 জনে আবেদন কৰে তেনেহ'লে তেনেকৈ 2-3 জনে নাপাব, মাত্ৰ এজনহে পাব। পৰিয়ালৰ এজন সদস্যহে এই আঁচনিৰ হিতাধিকাৰ ল'ব পাৰিব। তাৰপিছত আবেদনকাৰী নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সেইখন আপোনালোকৰ থাকিব লাগিব। যিসকলে অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনোৱা নাই, ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে। সেই লিংকত গৈ পেলাই সেই ভিডিঅ' চাই পেলাই আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন ঘৰতে আবেদন কৰিব পাৰিব, মাত্ৰ 10 টকা এটা পে'মেণ্ট কৰি পেলাই। কিদৰে আবেদন কৰিব অলৰেডি ভিডিঅ' বনাই থোৱা আছে কেইবাটাও। ডেছক্ৰিপশ্যনত মই লিংককেইটা দি ৰাখিম, সেই লিংককেইটা চাই পেলাই আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন বনাই লওক। যদি এক্সচেঞ্জ কাৰ্ড নাথাকে তেনেহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। তাৰপিছত কি নথিপত্ৰ লাগিব ইয়াত দিয়া আছে। দেখিছে পৰিচয় প্ৰমাণৰ বাবে আপোনালোকৰ পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, আপোনালোকৰ বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনি হ'লেই হ'ব। অৰ্থাৎ ID প্ৰুফৰ বাবে আপোনালোকৰ ইয়াৰ ভিতৰত যিকোনো এটা ID প্ৰুফ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰীৰ ঠিকনাৰ প্ৰমাণ, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক এনেকুৱা ধৰণৰ ডকুমেণ্ট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত শিক্ষাগত অৰ্হতা, অৰ্থাৎ আপোনালোকৰ যিখন ক্লাছ 10 পাছ কৰা দিছে, ক্লাছ 10 যদি আপোনালোকে পাছ কৰিছে তেনেহ'লে আপোনালোকৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইখিনি লাগিব। যদি বাকী কিবা ITI ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকক ITI চাৰ্টিফিকেট, মাৰ্কশ্বিট সেইখিনি প্ৰয়োজন হ'ব। তাৰপিছত দিছে নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড, অৰ্থাৎ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব। তাৰপিছত বেংক পাছবুক লাগিব। তাৰপিছত বাতিল কৰা চেক, আপোনালোকৰ কেঞ্চেল চেক এখন লাগিব, অৰ্থাৎ আপোনালোকৰ বেংক পাছবুক থাকিলে নহ'ব, আপোনালোকৰ ওচৰত এখন চেকবুক থাকিব লাগিব। যিসকলৰ চেকবুক নাই তেওঁলোকে চেকবুকখনো এপ্লাই কৰক। তাৰপিছত পান কাৰ্ড থকাটো আপোনালোকৰ বাধ্যতামূলক। কেনেকৈ আবেদন কৰিব ইয়াত গোটেইখিনি ষ্টেপ বাই ষ্টেপ দিয়া আছে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম, যিহেতু এইখিনি আপোনালোকে চাই ল'ব পাৰে। প্ৰথমতে লিংকটোত গৈ পেলাই আপোনালোকে চাই ল'ব কিদৰে এপ্লাই কৰিবলৈ কৈছে।
এপ্লাই কৰিবৰ বাবে এতিয়া কি কৰিব ওপৰত এটা অপশ্যন দেখিবলৈ পাব আবেদন কৰক আপোনালোকে লেংগুৱেজ অপশ্যনটোত ইংলিছ বা অসমীয়া যিকোনো এটা চিলেক্ট কৰি ল'ব পাৰে মই সুবিধাৰ্থে অসমীয়া চিলেক্ট কৰি লৈছোঁ তাৰপিছত আবেদন কৰক অপশ্যনটোত যেতিয়া ক্লিক কৰিব আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ ইউজাৰ চাইন আপ আহি গৈছে আপোনালোকৰ এখন ফৰ্ম ফিল আপ কৰিবলৈ আহিছে ইয়াত আপোনালোকে বেছি একো ফিল আপ কৰিব নালাগে ইয়াত এপ্লিকেণ্ট নেম যিজনে এপ্লাই কৰিব তেওঁৰ নামটো ফিল আপ কৰিব তাৰপিছত এপ্লিকেণ্ট ইমেইল আইডি এপ্লিকেণ্ট মোবাইল নাম্বাৰ এটা পাছৱৰ্ড আপোনালোকে ছেভ কৰিব পিছত প্ৰথমতে মই এপ্লিকেণ্ট নেমটো ফিল আপ কৰি লৈছোঁ তাৰপিছত এপ্লিকেণ্ট ইমেইল আইডিটো মই ফিল আপ কৰিম তাৰপিছত এপ্লিকেণ্টৰ যিটো নিজৰ মোবাইল নাম্বাৰ যিহেতু মোবাইল নাম্বাৰটো পাছত প্ৰয়োজন হ'ব লগ ইন কৰোঁতে সেইবাবে আপোনালোকে এটা ভেলিড মোবাইল নাম্বাৰ দিব যিসমূহত ৰেড ষ্টাৰ দিয়া আছে সেইখিনি আপোনালোকে ফিল আপ কৰাটো কম্পালচৰি দেখিছে আপোনালোকে এইদৰে আপোনালোকে ফিল আপ কৰি লওক পাছৱৰ্ডটো ছেট কৰি ল'ব অৰ্থাৎ আপোনাৰ নামৰ পাছত @123 তেনেকৈ আপোনালোকে এটা চিম্পল পাছৱৰ্ড দি ল'ব পাৰে গোটেইখিনি ফিল আপ কৰি হোৱাৰ পাছত যিটো কেপচাৰ দিয়া আছে আপোনালোকে দেখিছে যিটো নাম্বাৰত কেপচাৰ দিয়া আছে সেই কেপচাৰটো ফিল আপ কৰি পেলাই আপোনালোকে চেণ্ড OTP কৰি দিব চেণ্ড OTP কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP চেণ্ড কৰা হ'ব দেখিছে মোৰ মোবাইলত এটা OTP চেণ্ড কৰা হৈছে তাৰপিছত OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি ল'ব এটা 4 ডিজিটৰ OTP আপোনালোকক চেণ্ড কৰা হ'ব তাৰপিছত OTPটো ফিল আপ কৰি ছাবমিট OTP অপশ্যনটোত ক্লিক কৰি দিব ছাবমিট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে আপোনালোকৰ এইখন আহি গৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ইয়াত খোল খাই গৈছে ইয়াত দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আঁচনি সেইদৰে বুলি আপোনালোকৰ দেখুৱাইছে ইনফৰমেশ্যন এৱাৰ্ড এপ্লিকেণ্ট আপোনালোকৰ ইয়াত প্ৰথমতে ফাদাৰ নেমটো ফিল আপ কৰিব নিজৰ নামটো ফিল আপ হৈয়ে থাকিব যিহেতু আপোনালোকে প্ৰথমতে ফিল আপ কৰিছিলে জেণ্ডাৰ নেম ফিল আপ কৰিব তাৰপিছত কেটেগৰী আপোনালোকে কোনটো কাষ্টৰ হয় সেইটো ফিল আপ কৰিব জেনেৰেল OBC কোনটো কাষ্টৰ হয় সেইটো আপোনালোকে ফিল আপ কৰিব ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো ফিল আপ কৰিব ইয়াত দেখিছে আপোনালোকে মই ডেট অফ বাৰ্থটো চিলেক্ট কৰি লৈছোঁ আপোনালোকে কেলেণ্ডাৰত চিলেক্ট কৰিব ডাইৰেক্ট আপোনালোকে টাইপ কৰি নিদিব টাইপ কৰি দিলে কেতিয়াবা আপোনালোকৰ এৰৰ দেখুৱায় এতিয়া দেখিছে মই 1996ৰ 1 জানুৱাৰী সেইটো চিলেক্ট কৰিছোঁ কিন্তু তেতিয়া আহি গৈছে ইউ আৰ নট এলিজিবল এজ পাৰ দ্য এলিজিবল ক্ৰাইটেৰিয়া দেখিছে আপোনালোকৰ 1996ৰ অৰ্থাৎ আপোনালোকে আগত জন্মগ্ৰহণ কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকৰ 28 বছৰটো কমপ্লিট হ'ব দেখিছে মই 1995ৰ যিকোনো এটা ডেট চিলেক্ট কৰি ল'ম 1995 চনৰ মই জানুৱাৰী 1 তাৰিখটো চিলেক্ট কৰি লৈছোঁ তেতিয়া দিছে মোৰ ডেট অফ বাৰ্থটো লৈ লৈছে যদি আপোনালোকৰ ডেট অফ বাৰ্থটো নলয় তেতিয়া আপোনালোকে গম পাব তেতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু ভুলকৈ ডেট অফ বাৰ্থ নিদিব যিহেতু আপোনালোকৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকৰ ৰিজেক্ট হোৱাৰ সম্ভাৱনা আছে যদি আপোনালোকে ভুলকৈ ফিল আপ কৰে তাৰপিছত পান কাৰ্ডৰ নাম্বাৰটো দিব তাৰপিছত আধাৰ নাম্বাৰটো দিব আপোনাৰ তাৰপিছত ইয়াত দিয়া আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ নং অৰ্থাৎ আপোনাৰ যিটো এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰ আপোনালোকে এক্সচেঞ্জ কাৰ্ড এপ্লাই কৰোঁতে যিটো নাম্বাৰ পাইছিলে সেই নাম্বাৰটো ইয়াত ফিল আপ কৰিব লাগিব এক্সচেঞ্জ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি পেলাই আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব যদি আপোনাৰ ভেৰিফিকেশ্যন ফেইল দেখুৱাইছে তেতিয়া আপোনালোকে জানিব আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো ফুল কৰোঁতে কিবা ভুল হৈছে এতিয়া চাওক মই প্ৰথমতে ভুলকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰিছিলোঁ তাৰপিছত আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব শুদ্ধকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে ভেৰিফাই অপশ্যনটো পুনৰ ক্লিক কৰি দিব যদি আপোনালোকৰ ভেৰিফাই হয় তেতিয়াহে আপোনালোকে নেক্সট ষ্টেপটো এপ্লাই কৰিবগৈ পাৰিব তেতিয়াহে আপোনাৰ ফৰ্মখন ছাবমিট হ'ব অলপ সময় ৱেইট কৰিব তাৰপিছত আহি যাব এনেকৈ গ্ৰীণ টিক আহি যাব আপোনালোকৰ ভেৰিফাইড বুলি লিখা আহিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিসকলৰ ওচৰত এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে সেই লিংকত গৈ পেলাই আপোনালোকে ভিডিঅ'টো চাই পেলাই সহজতে ঘৰতে বা মোবাইলতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ বাবে অনলাইন আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত দিয়া আছে চিলেক্ট ছেক্টৰ আপোনালোকে কোনটো ছেক্টৰৰ বাবে আপোনালোকে লোনটো ল'ব বিচাৰিছে আপোনালোকৰ ইয়াত দিয়া আছে এগ্ৰিকালচাৰ দিয়া আছে ফিচাৰী দিয়া আছে গোটেইখিনি দিয়া আছে পেকেটিং ছেক্টৰ দিয়া আছে আপোনালোকে বহুত ছেক্টৰ দিয়া আছে আপোনালোকে ইয়াৰ ভিতৰত যিটো ছেক্টৰত পৰে চেল্ফ এমপ্লয়ি দিয়া আছে আপোনালোকে যোনটো ছেক্টৰত আপোনালোকে কামটো কৰিব বিচাৰিছে সেই ছেক্টৰটো আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত যদি ইয়াৰ ভিতৰত যদি লিষ্টত নপৰে তেনেহ'লে লাষ্টৰ অপশ্যন যিটো আছে আদাৰ ছেক্টৰ সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব মই ফিচাৰীটো চিলেক্ট কৰিছোঁ তাৰপিছত টাইপ অফ ট্ৰেড আপোনালোকে কোনটো ট্ৰেডত হ'ব সেইটো ছেক্টৰ অনুযায়ী ট্ৰেডকেইটা আহি যাব মই মেনুফেকচাৰিংটো চিলেক্ট কৰি লৈছোঁ তাৰপিছত ইয়াত আপোনালোকে দিছে আপলোড ফটোগ্ৰাফ ফ্ৰণ্ট ছাইড অৰ্থাৎ আপোনাৰ এখন ফটোজ আপোনালোকে আপলোড কৰিব লাগিব ইয়াত ব্ৰাউজ অপশ্যনটোত গৈ পেলাই আপোনালোকে যিখন ফটো আছে ফটোখন আপলোড কৰি ল'বলৈ পাৰিব 200 to 400 KB ভিতৰত আপোনালোকে ফটোখন আপলোড কৰি ল'ব পাৰিব তাৰপিছত ইয়াত আপোনালোকৰ এড্ৰেছটো ফিল আপ কৰিবলৈ আহিছে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকৰ কি হয় উইথ মোবাইল নং এই গোটেইখিনি আপোনালোকৰ ফিল আপ কৰিব লাগিব আপোনালোকে প্ৰথমতে গাঁও নেমটো দিব এড্ৰেছ লাইন 2ত আপোনালোকে পোষ্ট অফিচ আপোনালোকৰ এইখিনি আপোনালোকে ফিল আপ কৰিব পাৰে দিছে মই এড্ৰেছ লাইন 2ত মই পোষ্ট অফিচটো ফিল আপ কৰি লৈছোঁ তাৰপিছত ষ্টেটটো আপোনালোকৰ চিলেক্ট হৈ থাকিব অলৰেডি মোবাইল নম্বৰো আপোনালোকৰ ফিল আপ কৰাৰ প্ৰয়োজন নাই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো দিছিলে সেইটো আপোনালোকৰ অলৰেডি ইয়াত দেখুৱাব তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ এছেম্বলিটো কোনটো ক'ত পৰে আপোনালোকৰ সেইটো চিলেক্ট কৰি ল'ব মই টিয়কটো চিলেক্ট কৰি লৈছোঁ তাৰপিছত আপোনালোকে ছাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব দেখিছে LACটো আপোনালোকৰ কি হয় সেইটো চিলেক্ট কৰিব ছাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব তাৰপিছত ইমেইল ID এইখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাই যিহেতু আগতে আপোনালোকে ফিল আপ কৰিছিলে তাৰপিছত ছেকেণ্ড অপশ্যনটো আছে হাইয়েষ্ট
একাডেমিক কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকে কিমানলৈকে পঢ়া সেইটো আপোনালোকৰ চিলেক্ট কৰিবলৈ আহিছে যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিকটো চিলেক্ট কৰি ল'ব মেট্ৰিক তাৰপিছত যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে হাই ছেকেণ্ডেৰী চিলেক্ট কৰিব পাৰে আৰু আপুনি যিটো চিলেক্ট কৰিছে যিটো কোৱালিফিকেশ্যন চিলেক্ট কৰিছে সেই কোৱালিফিকেশ্যনটোৰ ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব মই এতিয়া মেট্ৰিকটো চিলেক্ট কৰি দিছোঁ তাৰপিছত ইয়াত দিয়া আছে আপোনালোকৰ নেম অফ দ্য কোৰ্ছ অৰ্থাৎ আপোনাৰ মেট্ৰিক যদি চিলেক্ট কৰে তেতিয়া আপোনালোকে SSLC দি দিব পাৰে তাৰপিছত আপোনালোকে বৰ্ড ইউনিভাৰ্চিটি আপোনালোকে কোনখন বৰ্ডৰ পৰা পাছ কৰিছে এইটো আপোনালোকে ফিল আপ কৰি ল'ব চিবা নে CBSE তাৰপিছত কলেজ বা ইনষ্টিটিউট আপোনালোকে কোনখন কলেজৰ পৰা মেট্ৰিক পাছ কৰিছে এইটো ফিল আপ কৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেশ্যনৰ ডিটেইলছখিনি ফিল আপ কৰিব যিহেতু মই মেট্ৰিকৰ পাছৰ জনৰ কৰিছোঁ কাৰণে মেট্ৰিক পাছটো মই চিলেক্ট কৰি লৈছোঁ তাৰপিছত ডেট অফ পাছিংটো চিলেক্ট কৰিব পাৰ্চেণ্টেজটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকে ডিভিজনটো চিলেক্ট কৰি ল'ব ইয়াত এইদৰে তাৰপিছত আহিব আপোনালোকৰ বেংক ডিটেইলছ ইয়াত আপোনালোকে বেংক ডিটেইলছটো শুদ্ধকৈ ফিল আপ কৰিব ভুল নকৰিব আপোনালোকে প্ৰথমতে বেংক একাউণ্ট নাম্বাৰ ফিল আপ কৰিবলৈ আহিছে তাৰপিছত IFSC কোড তাৰপিছত দিছে নেম অফ দ্য বেংক আপোনাৰ বেংক নেমটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব ইয়াত গোটেইখিনি লিষ্ট আহি গৈছে দিছে যিমানকেইটা বেংক আছে গোটেইকেইটা বেংকৰ লিষ্ট আহি গৈছে আপোনাৰ যোনটো বেংকত একাউণ্ট আছে সেই বেংকটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব ষ্টেট বেংক অফ ইণ্ডিয়া হওক PNB হওক গোটেইখিনি আহি গৈছে মই ষ্টেট বেংকটো চিলেক্ট কৰি দিছোঁ তাৰপিছত আহিব আপোনালোকৰ ব্ৰাঞ্চ নেম আপোনালোকৰ ব্ৰাঞ্চটো কোনটো হয় সেইটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ বেংকৰ এড্ৰেছটো দিবলৈ কৈছে এড্ৰেছ অফ দ্য বেংক আপোনালোকে এইখিনি ফিল আপ কৰি ল'ব আপোনালোকে এই গোটেই ডিটেইলছখিনি আপোনালোকে পাছবুকত চাই পাই যাব পাছবুকখনত চাই পেলাই আপোনালোকে ভালকৈ ফিল আপ কৰিব তাৰপিছত ডিক্লেৰেশ্যন টিক মাৰ্ক দি পেলাই ছেভ এজ ড্ৰাফ্টো কৰি ৰাখিব পাৰে আপোনালোকে যদি পাছত ছাবমিট কৰিম বুলি ভাবিছে নহ'লে যদি আপোনালোকে সকলো ঠিকেই ফিল আপ কৰিছে তেনেহ'লে আপোনালোকে ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত ইউ আৰ চিয়'ৰ সেইটো আপোনালোকে য়েছ কৰিলেই আপোনালোকৰ ওচৰত এখন একনলেজমেণ্ট ৰিচিপ্ট জেনেৰেট হ'ব এতিয়া মই আপোনালোকক ছাবমিট কৰি নেদেখাওঁ যিসকলে কৰিম বুলি ভাবিছে আপোনালোকে এইদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এখন ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকে যিখন ফৰ্ম ফিল আপ কৰিলে সেইখন প্ৰিভিউ কৰিবলৈ আহিব তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰি দিব পাৰিব ডেস্কবৰ্ড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যদি ছাবমিট কৰিছে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ইয়াত শ্ব' কৰিব এইদৰে দিছে মই এতিয়া ছাবমিট কৰা নাই বাবে মোৰ ইয়াত শ্ব' কৰা নাই তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা শ্ব' কৰিব স্কিম নেম এইখিনি আপোনালোকৰ শ্ব' কৰিব ইয়াত যিটো ডেস্কবৰ্ড আছে ডেস্কবৰ্ড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এইদৰে আপোনালোকে আত্মনিৰ্ভৰ অসম অভিযানত আপোনালোকে অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যিমান পাৰে সোনকালে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখক পাছত আপোনালোকে যদি লগ ইন কৰিম বুলি ভাবে লগ ইনত গৈ পেলাই আপোনালোকে মোবাইল নাম্বাৰ আৰু OTP ফিল আপ কৰি পেলাই আপোনালোকে লগ ইন কৰি ল'ব পাৰিব আৰু যিসকলে এতিয়ালৈকে এক্সেঞ্জ কাৰ্ডখন বনোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দি থোৱা আছে সেই লিংকত গৈ পেলাই আপোনালোকে সেৱা সেতু ৱেবছাইটত গৈ আপোনালোকে সোনকালে এক্সেঞ্জ কাৰ্ডখন বনাই লওক যিসকলে আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আপোনালোকে লাভ ল'ম বুলি ভাবিছে তেওঁলোকৰ এক্সেঞ্জ কাৰ্ডখন থকাটো বাধ্যতামূলক এইদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া